morning, sir. Morning, ল'ৰাহঁত, morning. আচ্ছা, বেকা, তই কোৱাচোন ইমান দিন কিয় তই স্কুললৈ অহা নাছিলা? স্যাৰ মোৰ পায়খানাটো অলপ পাতল হৈ আছিল সেইকাৰণে অহা নাছিলো স্যাৰ। হয় নেকি? তোৰ আকৌ পায়খানা কিয় পাতল হৈছে আকৌ? স্যাৰ ই আমাৰ তলে সদায় আম চুৰ কৰি খাই থাকে কাৰণে ইয়াৰ হাগি নেকি স্যাৰ? সুধছো নেকি মই? তই মোৰ থাক। স্যাৰ মাইকেলে শিখৰ খাইছে স্যাৰ। এই শিখৰ কিয় খাইছা মাইকেল? তই এইবিলাক বেয়া বস্তু খাব পাৰি নেকি? ৰচোন তই শিখৰ যে খাইছা, তই শিখৰ খালি কি পানো কচোন ছাৰ? স্যাৰ শিখৰ মোৰ তেজত লাগিছে স্যাৰ। শিখৰ খালে মই এনাৰ্জি বহুত পাওঁ স্যাৰ, এনাৰ্জি বহুত পাওঁ। বাকী বাদ, এতিয়া আমি মূল ক্লাছলৈ আহোঁ। চবে কিতাপ ওলোৱা দেই। ৰকি তুমি কোৱাচোন শিল কেই প্ৰকাৰৰ? ছাৰ মই জানো ছাৰ। কোৱা আকৌ কি পেল্টা পেল্টি কৰি আছা হে? ছাৰ ক'বলৈ গ'লে 3 প্ৰকাৰৰ শিল। মজা, তুমি পাৰিছা বাৰু। এতিয়া কোৱাচোন শিল বাৰু কেই প্ৰকাৰৰ, কি কোৱাচোন বাৰু ভালদৰে। ৰাস্তাত দিয়া শিল, ফিল্টাৰত দিয়া শিল আৰু দুৱাৰমুখত দিয়া শিল। মানিছো দেই কিন্তু তোমাক। বাৰু প্ৰতাপ, তুমি কবিতা এটা মুখস্থ দিয়াচোন। স্যাৰ কবিতা? কি কবিতা? তুমি যি পাৰা কবিতা এটা মুখস্থ দিয়া আৰু। তহঁতৰ লগত হাই প্ৰেছাৰত গৈ মোৰ এতিয়া লংকেই ৰাতি আন্ধাৰ এইটো অনুবাদ কৰাচোন ইংলিছত। দে কোৱা পিছে। ৰাতি আন্ধাৰ, ইয়াৰ অনুবাদ হ'ল ৰাতি ইজ এন্ধাৰিং। বাৰু তই পাইছা দে। বাৰু বিগি তই কোৱাচোন। গামাৰ কাক বোলে কোৱাচোন তেন্তে হলে? যি কিতাপ পঢ়িলে ইংলেণ্ড আৰু আমেৰিকাৰ কথা জানিব পাৰি তাকে গামাৰ বোলে। ইমান পাৰা কি খায় তই? ছাৰ চুজি খাওঁ কাৰণে বুজি পাওঁ। বাৰু মাইকেলে কোৱাচোন বচন কেই প্ৰকাৰৰ? যেনে কি কোৱাচোন? বচন 3 প্ৰকাৰৰ, যেনে একবচন, বহুবচন আৰু অমিতাভ বচ্চন। খালিয়েই তহঁতে মোক পিছা আনবি দেখোন এতিয়া। প্ৰতাপ তই কোৱাচোন। মই ভাত খাওঁ, তেন্তে তুমি কি খোৱা কোৱাচোন? এই তহঁতৰ কথা শুনি মই লাহেকে হিলি যামে এতিয়া। বাৰু কৰ্ণাৰে কোৱাচোন দুটামান বাক্য ৰচনা। স্যাৰ বাক্য ৰচনা মই স্যাৰ বহুত পাৰো স্যাৰ, আপুনি ক'লে মই লগে লগে উত্তৰ দিম। বাক্য ৰচনা কৰাচোন। বাৰু তেতিয়াহ'লে আৰু এটা কোৱাচোন। স্যাৰ কি? সৰবা এইটো বাক্য ৰচনা কৰাচোন। স্যাৰ লকডাউনৰ সময়ত আমাৰ ঘৰত নিমখা ভাতে সৰবে সৰবা। বাৰু লংকেই তোমাক যে মই কবিতা এটা যি মুখস্থ কৰিবলৈ দিছিলো সেইটো মুখস্থ কৰিছা বাৰু? বাৰু তেন্তে কবিতাটো তুমি মুখস্থ দিয়াচোন। চাব্বাছ বেটা, ক'ত শিকছে তই এইবিলাক? মই ডাঙৰ হ'লে এটা বিখ্যাত কবি হ'ম, সেইকাৰণে মই কবিতাবোৰ লিখো এনেদৰে। দে হ'ব দে, আজিলৈকে হ'ব দে।